তনু আৰু তাইৰ ককা ৰাস্তাত ফুৰি আছিল। তেওঁলোক 4 খোজ গৈছিলহে। তেতিয়াই 40-50 বছৰীয়া এজন ভিক্ষাৰী ৰখি ৰখি অহা যোৱা মানুহৰ পৰা ভিক্ষা বিচাৰি আছিল। তনু ককাকক সুধিলে, ককা, কি এইটো বয়সত অহালৈকে এই মানুহজনী এনেকুৱা একো চেষ্টা নকৰিলে নে যে তেওঁ এতিয়া ভিক্ষা বিচাৰিবলগীয়া নহল হয়? ককাকে কিবা ক'ব লওঁতেই সেই ভিক্ষাৰীজন তেওঁলোকৰ ওচৰত আহি পাইছিল। তেওঁৰ ফালে হাত বঢ়াই কিবা বিচাৰিব ধৰিলে। ককাকে নিজৰ পাইজামা জেপত বিচাৰিলে আৰু 2 টকা কইন পালে আৰু সেইটোৱে তেওঁক দি দিলে। কিন্তু এয়া কি? সেই ভিক্ষাৰীজন 2 পইচাটো চালে আৰু তেওঁ আচৰিতভাৱে ককাকৰ ফালে চালে আৰু পইচাটো মাটিত পেলাই দিলে। তনুক এইটো ককাকৰ অপমান কৰা নিচিনা লাগিল। তাই খং উঠিল। তাই ভিক্ষাৰীজনক কিবা ক'ব মোক খুলিছিলহে। তেতিয়া ককাকে মানা কৰিলে আৰু তাইক তাৰ পৰা লৈ গ'ল। তেতিয়া ককাকে ক'লে, তনু, যোনে কৰ্ণৰ মূল্য বুজি নাপায় ধনো তেওঁৰ ওচৰত কেতিয়াও নাহে। তেওঁ নিজেই কৈ দিলে যে তেওঁ এজন ভিক্ষাৰী হয়। তনুৱে এই কথাখিনিৰ পৰা জীৱনত এটা অমূল্য শিক্ষা পালে।